সকলোৰে সন্ধিয়া টাইমত চাহৰ লগত খাবৰ বাবে কিবা না কিবা এটা লাগে হয় নাই জনাবচোন লাগে নাই মোৰতো লাগে সেইবাবে বনালোঁ আজি মই আলু পকৰা আৰু বনোৱাটো দেখুওৱা নহ'ল খাই বৈ শেষ হোৱাৰ পাছত চাওক মই এতিয়া বনাই আছোঁ ডিমৰ কালিয়া ডিম আৰু আলু বনাই আছোঁ আৰু চাব দেই এয়া বনাই আছোঁ আপোনালোকক এইটো ৰেচিপি বুলিও ক'ব পাৰি আপোনালোকে ট্ৰাই কৰি চাব বিৰাটেই টেষ্টি হয় যেতিয়া আপোনালোকে ইয়াত গাখীৰ অকণমান দিলে আৰু বিৰাটেই টেষ্টি হয় চাব যেতিয়া টানি যাব আপোনালোকে পানী দিব গৰম পানী ইউজ কৰিব আৰু চাওকচোন মানুহজনে ৰাতি 9টা বজাত মাছ আনিছে আৰু চব্জি বনাই থাকোঁতে মই এতিয়া মাছবোৰ কাটি বাছি লৈছোঁ মানুহজনে কৈছে মানুহজনে ইমান ৰাতি আনিছে মাছ ফ্ৰাই খাব জোল নালাগে বুলি ক'লে আৰু মোৰ চব্জি বনাই ৰেডি হৈ গ'ল নমাই এতিয়া মই মাছ ফ্ৰাই কৰিম মানুহজনে কৈছে আজি বোলে জোল বনাব নালাগে মাছ ফ্ৰাইয়ে খাওঁ দিয়া আৰু বিশেষ বনোৱাও নহ'ল আজি বনালোঁ এই মাছ ফ্ৰাই আৰু ডিমৰ কালিয়া আৰু আপোনালোকে বনাই চাব বিৰাটেই টেষ্টি হয় এয়া এতিয়া মই খাই আছোঁ আৰু মোৰ ভিডিঅ' আপোনালোকে ক'ৰ পৰা চাইছে আপোনালোকে জনাবচোন দেই আৰু মানুহজনে খাই থাকোঁতে কৈছে আজি চব্জি বহুতেই টেষ্টি হৈছে বিৰাটেই টেষ্টি হৈছে কি দি বনালা সুধিছে মই কৈছোঁ মই ভিডিঅ' দিম তুমি চাবা মোৰ মোবাইলত তাৰপিছত কৈছে হ'ব দিয়া মই আৰু এবাৰ বনাই চাবা বুলি কৈছে আৰু আপোনালোকেও ট্ৰাই কৰিবলৈ নাপাহৰিব।